তো তোমালোকে গুৱাহাটীত কোনে কোনে খেলিব গৈছিলা আৰু নোযোৱা কোন আছে তোমালোকে কি নতুনকৈ আহিছা তাৰ আগৰবাৰত গৈছিলা ভৰি বেয়া ন ঠিক আছে গাইজ তো এওঁলোকে গুৱাহাটীত খেলিব গৈছিলে আৰু কোন কোন গোল কোনোবাই দিছিলা নেকি ইয়াত থকা গোল কোনে দিছিলে আমাৰ লখিমপুৰত যে জিকিছিলে হয় নাই কোনে গোল দিছিলা ইয়াত থকা নাই ন ক'ৰ আছিলে সিহঁতে কোনে কিপাৰ খেলিছিলে অঁ কিপাৰ এই কিপাৰ খেলিছিলে বহুত ধুনীয়া খেলিছিলে আমিতো চাবলৈ যোৱা নাই বাৰু তোমালোকে কেনেকৈ দেখিছিলা নাই তাত কেনেকৈ খেলিছিলে কিপাৰে কিমান হৈছিলে গ'ল 1 আৰু 0 না ফাইনেলত 1 আৰু 0 হৈছিলে তো এওঁলোকে জিকিছিলে নেক্সট ক'ত খেলিবলৈ পাবা তোমালোকে দিল্লীত কি একেবাৰে পূৰা যে সাৱধান মাষ্টৰে কিবা কৈ থকা লিখিয়া কৈ আছা তোমালোকে হাঁহি পেলাই কিবা এটা কোৱা মইতো মাষ্টৰ নহয় ন তোমালোকে এনেকৈ কৰি আছা যে সাৱধান হৈ পূৰা যে মই যে কিবা এটা বুজাই আছোঁ তেনেকুৱা লিখিয়া কৈ থকা লিখিয়া লাগিছে না ঠিক আছে তুমি ক'ৰ পৰা আহিছা তোমাকতো ইয়াত দেখা নাই অ' বিৰ পৰা ইয়াৰ পৰা কেই কিলোমিটাৰ হ'ব ক'ত 4-5 কিলো এই 5 আলিৰ পৰা ইয়ালৈকে 3 কিলোমিটাৰ হয় 5 কিলোমিটাৰ তেওঁ চাইকেল মাৰি পেলাই আমাৰ এই পূব দিক্ৰম কলেজৰ ওচৰত খেলিব আহে আৰু তুমিও আছা ন তুমি ক'ৰ পৰা আহা বিহপুৰীয়া আৰু এই বৰ এলেঙি হতা তুমিও বিহপুৰীয়া ন তোৰ প্ৰায়বিলাক বিহপুৰীয়াৰ পৰা আমাৰ এই মণ্টু ঠেঙালৰ ওচৰত কোৰ্চ ল'ব আহে মণ্টু ঠেঙালে এওঁলোকক কোৰ্চ দি আছে যদি আপোনালোকে যদি কোৰ্চ ল'ব বিচাৰে এওঁলোকৰ লেখীয়াকৈ তো আহিব পাৰে কোৰ্চ কৰিব পাৰে তো অকল খেলিলে যে অকল খেলৰ কাৰণে বুলিয়ে নহয় তো এতিয়া পুলিচৰ ইণ্টাৰভিউ আহি আছে ছোৱালীবিলাকৰো আহিছে ল'ৰাবিলাকৰো আহি আছে তো পুলিচৰ ইণ্টাৰভিউৰ কাৰণেও আপোনালোকে মানে এইটো প্ৰেক্টিচ কৰিলে ভাল বল খেলিলে বলটো পূৰা ষ্টেমিনাৰ হয় তো আপুনি 4 মিনিট দৌৰোতে যিমানটো ষ্টেমিনাৰ লাগে বল আধা ঘণ্টা বল খেলিলে তাৰ সেইটো ষ্টেমিনাৰ আহি যায় দৌৰিবৰ কাৰণে খুব ভাল ফিজিকেল ঠিক আছে তোমালোকে কি এতিয়া খেলিবা ন ঠিক আছে খেলা তেতিয়া দেই গাইজ ইয়াত দেখিছে আমাৰ মণ্টু ঠেঙালে পূৰা কোৰ্চ দি আছে হয় মণ্টু দা আপুনি তেওঁলোকে ক'ত খেলিব পাৰিছিলে বোলে গুৱাহাটী প্ৰথম ষ্টেটত খেলি এতিয়া নেশ্যনেল খেলিব যাব নেশ্যনেল ক'ত খেলিব যাব দিল্লী সুব্ৰত কাপ ইণ্ডিয়া টীমৰ কাৰণে আণ্ডাৰ 17 গাৰ্লছ টুৰ্ণামেণ্ট ফুটবল ক্লাব আছিলে তো দেখিছে মণ্টু দাই এইসকলক তোমাৰ এতিয়া 1 তাৰিখৰ পৰা কোচিং কেম্প ইয়াতে আৰম্ভ হ'ব তাৰপিছত তোমাৰ 2 তাৰিখে তেজপুৰত বিচনা চাৰিআলি ফ্ৰেণ্ডলি মেচ আছে ছোৱালী ফ্ৰেণ্ডলি মেচ আছে ন আণ্ডাৰ 17 তাৰপিছত তোমাৰ গুৱাহাটী যাব 3 তাৰিখে এইটো আমি দিল্লী যাব লাগিব দিল্লী 15 তাৰিখে যাম 19 তাৰিখৰ পৰা গেম আছে তো এনেকুৱা নেকি যে ইয়াত কোনোবা আৰু বেলেগ ছোৱালীয়ে সহযোগ কৰিব পাৰিব নেকি এনেকুৱা নেকি বেলেগ ছোৱালী পাৰিব যে এতিয়া যেতিয়া কেম্প হ'ব আউটৰ ছোৱালী হ'লেও পাৰিব তাত পাৰফৰ্মেঞ্চ যোনে ভাল হয় তাকে নিম তো এইটো আপুনি এইটো ফুটবলটোৰ বিষয়ে এনেকৈ কিবা ক'ব নেকি যে খেলিলে অকল খেলৰ বাবেই নহয় ডিফেন্সৰ কাৰণে যিবিলাক ছোৱালী যে মানে কি হয় ৰানিঙৰ কাৰণে ফুটবলটো খেলে এটা লাভ হয় ফুটবলটো 100 মিটাৰ মানে শ্বৰ্ট স্পিন হয় 50 মিটাৰ 100 মিটাৰ বা 10 মিটাৰ এনেকুৱা হয় তো আছাম পুলিচৰ যিকোনো ইণ্টাৰভিউত মাৰিবলৈ সুবিধা হয় আৰু বেছিকৈ লাভ হয় মানে যিকোনো ইণ্টাৰভিউতে মানে যিসকল মানে ছোৱালীয়ে ফেইল কৰে দৌৰৰ কাৰণে যিবিলাক ছোৱালীয়ে ফেইল কৰে প্ৰায়বিলাক আৰু প্লাছ যাৰ লং জাম্প নাহে তাৰ ফুটবল খেলিলে অট'মেটিক লং জাম্প আহিব মানে কি শ্বৰ্ট স্পিন হয় 10 মিটাৰ 15 মিটাৰ এনেকুৱা যিটো শ্বৰ্ট স্পিন আপুনি ক'ব নেকি নে ছোৱালীটো হেৰিয়ৰ যিটো লং জাম্পটো কেই ফুট দিয়ে এক্সিলেণ্টটো ছোৱালী আছাম পুলিচত 13 ফুট দিয়ে তো কামাণ্ডৰ কাৰণে 14 ফুট 3 ইঞ্চি তোৰ এইটো হেৰি কোৱালিফাইৰ কাৰণে কেই ফুট দিয়ে কোৱালিফাইৰ কাৰণে মই কোৱালিফাইটো বাৰু পাহৰি গ'লোঁ দেই কোৱালিফাই কিমান আছিলে কিন্তু এক্সিলেণ্টটো 13 ফুট আছে ন এক্সিলেণ্টটো 13 ফুট আছাম পুলিচত তো আপুনি এই দৌৰাৰ বিষয়ে কিবা দি আছে নেকি দৌৰাৰ বিষয়ে দৌৰা আমাৰ ল'ৰা ছোৱালীবিলাকে কি ভুল কৰে ইণ্টাৰভিউত দিব গ'লে প্ৰথমতে আমাৰ যিটো 200 মিটাৰ টেক হয় সিহঁতি কিছুমানে ধৰক 200 মিটাৰ টেকত 250 মিটাৰ ধৰে কেনেকৈ ধৰে এতিয়া মই কৈ দিম এতিয়া আপোনালোকে ভাবিছে 200 মিটাৰ টেকটো 250 মিটাৰ কেনেকৈ ধৰে যেতিয়া আমি লাইন পাতোঁ আৰু যিটো ফিল্ডখন আঁচডালৰ কাষে কাষে চুতলি দিয়া থাকে কিছুমানে কি কয় চুতলি কাষে নহয় ইফালে হয় যেতিয়া ইফালে হৈ যায় তেতিয়া টেকটো বহল হৈ গুচি যায় যেতিয়া সদায় চুতলিডালৰ কাষত হ'ব তেতিয়া টেকটো যিটো 200 মিটাৰ টেকটো কমি আহে হয়তো 180 মিটাৰ এনেকুৱা কমি আহে আৰু প্লাছ সদায় যিমান পাৰে চুতলিডালৰ কাষেদি ঘূৰিলে টাইমিংটো ভাল হ'ব আৰু মানে টাইমটো বহুত কমি আহে মানে ঠিক আছে আমি মণ্টু দাক লগ পাই ভাল লাগিলে মণ্টু দাইতো গুৱাহাটীৰ কোচাৰ হিচাপে গৈছিলে হয় নাই মণ্টু দা কিন্তু আপুনি এনেকৈ যদি কোনোবাই ছোৱালী এনেকৈ সহযোগ কৰি পেলাই যদি মণ্টু দাৰ লগত যোগাযোগ কৰিব বিচাৰিছে তো আপোনাৰ নম্বৰটো দি দিয়ক আপোনাৰ নম্বৰটো কৈ দিয়ক 9957996116 ছোৱালী হওক বা ল'ৰা হওক চবেই পাৰিব আকৌ এবাৰ কৈ দিব নেকি লাহে লাহে ক'ব বেছি স্পীড কৈছে আপুনি 9957996116 তো শুনিলে এইসকল ছোৱালীও আহিছে মানে ইয়াতে কোৰ্চ ল'ব ইউটিউব চেনেল এটা এই মণ্টু দা ইউটিউব চেনেল এটা আছে তো মোতকৈ বেছি লাভ হ'ব আপোনালোকে যদি মণ্টু দা ইউটিউব চেনেলটো চায় তেওঁ চব দি থাকে তাতে মইতো জাষ্ট আপোনালোকক জনাব বিচাৰিছোঁ মণ্টু দা চেনেলটোৰ নাম কৈ দিয়ক মোৰ মণ্টু ঠেঙাল ডিফেন্স অফ আছাম বুলি মাৰিলে আপোনালোকে আহি যাব এইটো অকল ডিফেন্সৰ ওপৰতে দিম মই অকল ডিফেন্সৰ ওপৰত দিম ৰানিঙৰ হওক যিকোনো হওক
ঠিক আছে মই পঢ়িব লাগিব কেনেকৈ কি কৰিবলৈ চব দিয়া আছে আপোনালোকে এভৰিথিং দিছে ন এভৰিথিং অনলাইন কেনেকৈ তোৰ এইবাৰ কেতিয়া অনলাইন হ'ব মানে অনলাইন কেতিয়া হ'ব ছেপ্টেম্বৰৰ পৰা 10 তাৰিখৰ পৰা ওলাব লাগে তোৰ সকলোৱে জানে ছেপ্টেম্বৰ 10 তাৰিখৰ পৰা তোৰ অনলাইন হ'ব বুলি জানে তো যদি আপোনালোকে ৰানিং পাছ কৰিব বিচাৰিছে তোৰ মণ্টুদাৰ লগত যোগাযোগ কৰক মণ্টুদাৰ লগত যোগাযোগ কৰক মণ্টুদাই হাই জাম্প লং জাম্প কেনেকৈ দিব লাগে চব দেখাব আপোনালোকক তো মণ্টুদাই এতিয়া কি ফুটবল আণ্ডাৰ 17 নহয় গুৱাহাটীত খেলো কোচাৰ হিচাপে গৈছিলে তেওঁতো গৌৰৱৰ কথা তো দিল্লী টিমত যাম দিল্লী টিমত তো মজা তো আপোনালোকে এনেকৈ সহায় সহযোগ কৰি থাকক মণ্টুদাক আৰু ইয়াৰ চেনেলটো ইউটিউব চেনেলটো নতুনকৈ খুলিছে আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ পুৰা কৰি দিব শ্বেয়াৰ পুৰা জুই কৰি দিব দেই মোৰ চেনেলটো তো গাইজ ব'লক তেতিয়াহ'লে আমি এওঁলোকৰ অলপ প্ৰেক্টিচ চাওঁ এওঁলোকে কেনেকুৱা ধৰণে প্ৰেক্টিচ কৰিছে মণ্টুদাই কেনেকুৱা ধৰণৰ প্ৰেক্টিচ দিছে ব'লক তেতিয়াহ'লে আমি অলপ এওঁলোকৰ প্ৰেক্টিচ চাওঁ